ওয়েলকাম টু জেএলপি ষ্টাডি। আজি আমি কেইটামান পৰিৱেশ বিজ্ঞানৰ কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল তলত দিয়া কোনবিধ সঁজুলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰবলতা জোখা হয়? অপশ্যন এ থাৰ্মোমিটাৰ, বি পাইৰোমিটাৰ, চি বেৰোমিটাৰ, ডি চিস্মোগ্ৰাফ। গতিকে ইয়াৰে যিখন শুদ্ধ এনচাৰ হ'ব ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰ বা সঁজুলিটো হ'ল চিস্মোগ্ৰাফ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল ঘ। কুৱেশ্যন নাম্বাৰ 2, কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন? অপশ্যন ক স্তন্যপায়ী, খ মৎস্য, গ সৰীসৃপ, ঘ পক্ষী। গতিকে কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন? ইয়াৰে এনচাৰটো হ'ব গ সৰীসৃপ প্ৰাণী যিবিলাক আছে এইবিলাক আটাইতকৈ বেছি সংকটাপন্ন। কুৱেশ্যন নাম্বাৰ 3, উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদ হৈছে। উত্তৰ পূৰ্বাঞ্চলত থকা লুপ্তপ্ৰায় উদ্ভিদটো হৈছে অপশ্যন ক ভৰ্টেৰা, খ আমলখি, গ কলচি উদ্ভিদ, ঘ শিমলু। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ লুপ্তপ্ৰায় উদ্ভিদটো হৈছে কলচি উদ্ভিদ। অপশ্যন গ শুদ্ধ। কুৱেশ্যন নাম্বাৰ 4, জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ অপশ্যন ক তেজস্ক্ৰিয় প্ৰদূষণ, খ জল প্ৰদূষণ, গ বায়ু প্ৰদূষণ, ঘ স্থূল প্ৰদূষণ। গতিকে ইয়াৰ যিটো শুদ্ধ এনচাৰ হ'ব সেইটো হ'ল খ জল প্ৰদূষণ হোৱাৰ কাৰণে কি হৈছিল মিনামাটা ৰোগ হৈছিল জাপানত। কুৱেশ্যন নাম্বাৰ 5, ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ক অপশ্যন 28 জানুৱাৰী, খ 28 ফেব্ৰুৱাৰী, গ 30 ফেব্ৰুৱাৰী, ঘ 30 জানুৱাৰী। গতিকে ৰাষ্ট্ৰীয় দিৱস আমাৰ ভাৰতত কেতিয়া পালন কৰা হয়? 30 জানুৱাৰী। কুৱেশ্যন নাম্বাৰ 6, কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়? ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নোহোৱা ৰোগটো ইয়াত অপশ্যন দি আছে বসন্ত, খ কলেৰা, গ জলাতংক, ঘ পলিঅ'। গতিকে ইয়াৰ যিটো শুদ্ধ এনচাৰ হ'ব খ কলেৰা ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়, এইটো বেক্টেৰিয়াৰ দ্বাৰা হয়। ভিব্ৰিঅ কলেৰি নামৰ বেক্টেৰিয়াৰ দ্বাৰা কলেৰা ৰোগ হয়। গতিকে বাকী বসন্ত, জলাতংক, পলিঅ' এইবিলাক ভাইৰাছ সংক্ৰমণৰ দ্বাৰা হয়, মনত ৰাখিব। কুৱেশ্যন নাম্বাৰ 7, কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়? গতিকে আগৰ কুৱেশ্যনটোতে আমি এনচাৰটো পাই গৈছোঁ। অপশ্যন ক দি আছে কলেৰা, খ দি আছে টাইফইড, গ দি আছে যক্ষ্মা, ঘ দি আছে বসন্ত। আমাক কৈছে বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়। কলেৰা বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা হয়, টাইফইড হয়, যক্ষ্মা হয়। গতিকে বসন্ত ৰোগটো বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়। গতিকে অপশ্যন ঘ শুদ্ধ। কুৱেশ্যন নাম্বাৰ 8, কোনবিধ ভাইৰাছৰ কাৰণে পক্ষী জ্বৰ তাৰমানে বাৰ্ডছ ফ্লু হয়? তে অপশ্যন ক দি আছে H1N2, খ H2N1, গ H1N1, ঘ H2N2। গতিকে ইয়াৰ যিটো শুদ্ধ এনচাৰ হ'ব গ নম্বৰ H1N1 ভাইৰাছৰ কাৰণে বাৰ্ডছ ফ্লু হয়। কুৱেশ্যন নাম্বাৰ 9, অবায়বিক বেক্টেৰিয়াই কি কৰে? অবায়বিক বেক্টেৰিয়া মানে এনাৰবিক বেক্টেৰিয়া। তে এনাৰবিক বুলি কথাটো ক'লে তাত অক্সিজেন নাথাকে, অক্সিজেনৰ অনুপস্থিতিত। এতিয়া ক অপশ্যন কি দি আছে চাওক, যিকোনো অৱস্থাত থকা জৈৱ পদাৰ্থৰ পচন ঘটায়, খ পানীৰ তলত থকা জীৱিত প্ৰাণীৰ মৃত্যু ঘটায়, গ জীৱিত অৱস্থাত থকা উদ্ভিদৰ দেহত পচন ঘটায়, ঘ অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ বিযোজন ঘটায়। তো ইয়াৰ যিটো শুদ্ধ এনচাৰ হ'ব অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ বিযোজন ঘটায়, ঘ নম্বৰ এনচাৰ শুদ্ধ।